শান্তি কি জানেনে? এটা সৰু শব্দ, কিন্তু ইয়াক কিনিব নোৱাৰি। গোটেই জীৱন বিচাৰিবলগীয়া হয়। আৰু বিশ্বাস কি জানেনে? এটা অতি ভয়ানক শব্দ। ইয়াক চুব নোৱাৰি, মাত্ৰ অনুভৱ কৰিব পাৰি। এইটো এবাৰ যদি হেৰাই যায়, তেতিয়াহ'লে আপোনাৰ সকলো শেষ হৈ যায়। আপুনি জীৱনত আগুৱাবলৈ হ'লে ভাল আৰু বেয়া দুয়োজনকেই দৰকাৰ। ভালজনে আপোনাক সাহস দিব আৰু বেয়াজনে আপোনাক শিক্ষা দিব। মনত ৰাখিব, জিভাত কোনো হাৰ নাথাকে, কিন্তু জিভাৰ পৰা ওলোৱা এষাৰ বা দুষাৰ কথাই আপোনাৰ সকলো মান সন্মান শেষ কৰি দিব পাৰে। জীৱনৰ সত্য কি জানে? যাৰ কোনো গেৰাণ্টি নাই, তাৰ নামেই হৈছে জীৱন। আৰু যাৰ গেৰাণ্টি আছে, তাৰ নামেই হ'ল মৃত্যু। মন পৰিষ্কাৰ কৰি জীৱনত আগবাঢ়িব পাৰিলে ভাল, কাৰণ শেষ হিচাপটো অৰ্থৰ নহয়, কৰ্মৰে হয়। টকাৰ অহংকাৰ নকৰিবা বন্ধু। তোমাৰ শৰীৰৰ পৰা আত্মা গুচি গ'লে তোমাৰ সেই টকাৰ মূল্যহীন। আৰু তুমি যাক ভাল পাবা, তেওঁ তোমাক লগত 2 ঘণ্টাও নাৰাখে মৃত্যুৰ পিছত।